কি মানে এটা কি জায়গাত যাই আছো নিজেও নাজানো ভয়ঙ্কর ভাই কৃষ্ণ এই জঙ্গলে জঙ্গলে ভাই পোকে ধৰিছে গাইছ আপোনাক মই দেখাইছোঁ এই পোকবিলাক ধৰিলে এইডাল গছত কমেও আপুনি 1 লাখ মান পাই যাব 1 লাখ আৰামছে 1 লাখ প্লাছ আপুনি এইডাল গছত পাই যাব সো গাইছ এপিনে আছে চাহ বাগান আৰু এপিনে আছে হাসি গছৰ গছে গছ অসংখ্য পইচাৰ গছ এটা চিনেমেটিক শ্বট বঢ়িয়াকৈ চাই লওক পইচাৰ গছৰ পুলিডাল যোনটো ডাঙৰ হ'লে আপোনাৰ গছত পইচা লাগে এই কলি এটা থাকিব লাগিব আৰু পাতটো থাকিব লাগিব এই দুটাই চিঙে এণ্ড বলক হোৱাট ইজ আপ এভৰিৱান এণ্ড স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ আজি আমি যাই আছোঁ এটা জংঘলৰ মাজত মই লাঠি চাঠি লৈ আজি আপোনাক দেখাম যে পইচাৰ গছ আপোনালোকে শুনি আচৰিত খাইছে চাগে থাম্বনেইলতো গম পাইছে পইচাৰ গছডালৰ পৰা পৰে পইচাৰ গছ তাৰপিছত মানে কেনেকুৱা গছ তাতে পইচা লাগে নে কি লাগে আমি দেখাইছোঁ বৰ্তমান যাই আছোঁ এখন ভয়ংকৰ হাবিলে নৈ চৈ তাতে চব পাম মানে এতিয়া বাঘ চাঘ চব ওলাই এতিয়া নাজানো আৰু কি হয় কৃষ্ণ ধোঁৱা ওলাই আছে ধোঁৱা ওলাই আছে ৰাম ৰাম কৃষ্ণ চলো গাইছ ও ভাই আকৌ কি মানে এটা কি জায়গাত যাই আছো নিজেও নাজানো ভয়ঙ্কর ভাই কৃষ্ণ এই জঙ্গলে জঙ্গলে ভাই বলক যাই কিনে অলপ পাছত দেখাই আছো মেইন জায়গাখিনি অলপমান চিনেমেটিক শ্বটে চাই লওক আমি বৰ্তমান ৱাটাৰ ক্ৰচিং কৰিব যাই আছোঁ মেইন হাবিলে যাবৰ কাৰণে য'ত মানে পইচাৰ গছডাল আছে লগতে আমি চাহ বাগানো দেখাম আপোনালোকে চাই থাকক ষ্টে টিউন গাইছ ষ্টে টিউন ঐ সাপ চাপটো নাই ন সাপ চাপ আছে ধোঁৱা সাপ হাতে ধৰি তই দিম জোক আছে জোক যদি সাপ থাকে মোক ক'বা আমাৰ ধৰি কিনে খাই দিলে সো গাইছ মই যদি এতিয়ালৈকে ইণ্ট্ৰটো দিয়া নাই হেল্ল' দোস্ত এণ্ড স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মই এতিয়া বৰ্তমান আহি পালোঁ ধুনীয়া আমাৰ বাগানলৈ মানে চাহ বাগান আৰু আপোনালোকে জানে পানীৰ পাছতে আমাৰ অসমৰ মানুহবিলাকে যোনটো বেছিকৈ খায় সেইটো হ'ল ৰঙা চাহ মানে আয়া এক্সিডেণ্টে হৈ গ'ল গাইছ মাজতে যাই যায় আপোনালোক দেখাব যাই বৰ্তমান মই যাই আছোঁ বাগানৰ মাজলৈ এটা ধুনীয়া চাই চিনেমেটিক শ্বট ল'ম তাৰপৰা মই আপোনালোকক যোনটো পইচাৰ গছ সেইবিলাক মই বুজাই আছোঁ এক্সপ্লেইন কৰি আছোঁ অ' বাই খাতাৰনাক আয়া গাইছ বহুত দুখ পাইছোঁ দেই অ' ভাই বাগানৰ মাজত মই বলক এতিয়া মই আপোনালোকক পইচাৰ গছটো দেখাই আছোঁ ৰাম ৰাম ৱাটাৰ ক্ৰচিং কৰি আহি কিনে ভৰি কিবা হৈ আছে বলক পইচাৰ গছ মই দেখাই আছোঁ কোনডাল গছ হয় পইচাৰ গছ আপোনাক এটা মই ফাৰ্ষ্ট দেখাই আছোঁ এইডাল হয় আপোনাৰ মানে পইচাৰ গছৰ পুলিডাল যোনটো ডাঙৰ হ'লে আপোনাৰ গছত পইচা লাগে ইয়াতকৈ মই সৰু এটা দেখাই আছোঁ আপোনালোকক সৰু পুলিডাল দেখাই আছোঁ আপোনালোকে তেতিয়া মানে ভালকৈ কভাৰ কৰিব কেমেৰাটোৱে এইডাল চক এইডাল হৈছে পইচাৰ গছডাল মানে ভালকৈ মই দেখাই দিছোঁ এইডাল হৈছে পইচাৰ গছডাল মই ডাঙৰ গছডালো মই দেখাই আছোঁ যোনডালৰ পৰা পইচা লাগে গছডালত আপোনালোকে চাই থাকক এইডালে হৈছে এই পুলিডালক কয় সাঁচি গছ খাচী নহয় সাঁচি গম পাইছে সাঁচি বা চাচি বুলি কয় প্ৰথম চবা সেনেকৈ যায় মই এতিয়া মেইন ডাঙৰ গছডাল দেখাইছোঁ যোনডালত মানে পইচা লাগে চ' গাইছ মই দেখাই দিছোঁ আপোনাৰ মেইন ডাঙৰ গছডাল এইডালে হৈছে গছডাল তাৰ ওপৰত পইচা নালাগে মইতো মিছা কথা কৈছোঁ বা থাম্বনেইলখনতো মই মিছাকৈ ক'লোঁ যে পইচা লাগে বুলি মানে ইয়াত ফাৰ্ষ্ট আপোনাৰ এটা পোকে ধৰে গছডাল মানে পোকে ধৰে ইয়াৰ পৰা মানে মেইন হয় চেণ্ট ওলায় হয় না
ইয়াৰ পৰা মানে ইছলাম ধৰ্মী বিলাকে যোনটো আতৰ ইউজ কৰে অঁ সেই আতৰটো এই গছডালৰ পৰা বনায় যোনটো ৰ মেটেৰিয়েলছ বুলি কয় সেইটো এই গছডালৰ পৰা বনোৱা হয় তাৰ পৰা আকৌ লাইট হিচাপত আমাৰ ফগ যোনবিলাক আছে সেইবিলাক বনাইছে মানে ইয়াৰ পৰা আপোনাৰ পইচা পায় পইচা গছডালত নালাগে মানুহৰ ঘৰৰ মানে মানুহে পুলিটো লগাই ডাঙৰ হ'লে আপোনাৰ বেপাৰীবিলাকে আহি কিনে মানে এইটো কাটি লৈ যায় মানে পোকে ধৰিছে গাইছ আপোনাক মই দেখাইছোঁ এই পোকবিলাক ধৰিলে এইডাল গছত কমেও আপুনি 1 লাখ মান পাই যাব 1 লাখ আৰামছে 1 লাখ প্লাছ আপুনি এইডাল গছত পাই যাব এতিয়া আমাৰ খাচী গছ আছে সেই খাচী গছডালে মানে হাঁচি গছডালে মানে পইচা মানে বেপাৰী আহি কিনে কিনি কাটি লৈ যায় কাটি লৈ কিনে তাৰ পৰা চেণ্ট এইবিলাক ফক চক সেইবিলাক বনায় আৰু সেইবিলাকেই খাচী গছ ভালদৰে চাই লওক ডাঙৰ হ'লে আৰু মই মিছাকৈ ক'লোঁ যে গছত পইচা লগা নহয় এইবিলাকে খাচী গছ আপোনাৰ খাচী গছৰ পৰাই মানে কাটি লৈ যায় এইবিলাক এনেকৈ কাটি লৈ যায় এই মুঢ়াবিলাকতো আপোনাৰ পইচা পায় মুঢ়াবিলাকতো মানে ফাৰ্ষ্ট গছডাল কাটি লৈ যায় এই মুঢ়াবিলাক থৈ যায় ন এই মুঢ়াবিলাকতো আপোনালোকে পইচা পায় ইয়াৰ পৰাই মানে বেপাৰীবিলাকে আমাক পইচাটো দি যায় এইবিলাকৰ বহুত দাম মানে বহুত এইটো মানে আপাৰ আছামৰ ফালে বেছিকৈ মানে যোৰহাট ছাইড আপাৰ আছামৰ ছাইডে মানে এই মানে হাঁচি গছডাল বেছিকৈ আছে আৰু বাগানবিলাক চাই লওক কি ধুনীয়াকৈ আছে চ' গাইছ মই এখন আৰু এইপিনে যাই আছোঁ নৈত যাই কিনে মই বাকী দেখাই আছোঁ লগ পাম ডাইৰেক্ট নৈৰ কাৰণে নৈত বাই বাই গাইছ চ' গাইছ এইপিনে আছে চাহ বাগান আৰু এইপিনে আছে হাঁচি গছ অসংখ্য পইচাৰ গছ এটা চিনেমেটিক শ্বট বঢ়িয়াকৈ চাই লওক গাইছ নিশ্চয় চাই ভাল পালে চিনেমেটিক শ্বটটো বাপৰে বাপ পৰি মৰিম দেই এইটো চাব হা মেইন পাৰ্টটো ছিঙে আপোনাৰ এটা মেইন কলি থাকিব লাগিব আৰু দুটা পাত থাকিব লাগিব এই পাতটো এনেকৈ আপোনাৰ এনেকৈ ছিঙে এই বস্তুটো ছিঙে আপোনাৰ এটা পাত থাকিব লাগিব এটা কলি থাকিব লাগিব আৰু দুটা পাত থাকিব লাগিব এইটো ছিঙে গাইছ এয়াই হৈছে মানে চাহ যোনটো পাত ছিঙে আৰু মানে চাহৰ গোটেইটো পাত নিছিঙে ন এইবিলাক এই কলি এটা থাকিব লাগিব আৰু পাত দুটা থাকিব লাগিব এই দুটাই ছিঙে এণ্ড ব'লক এতিয়া নৈখনলৈ যাওঁ নৈত কিমান পানী আছে দেখাওঁ যদি বেছি পানী নাই গা চা ধুম যদি নাই আৰু বেছি থাকে নুধুম ব'লক গাইছ ডেঞ্জাৰ শাকু পালোঁ কিন্তু মই শাকু দি নাযাওঁ মই পানী খচিয়ে যাম এই মনোজ ভাইটি যাই আছে মনোজ ভাইটি পৰিল এই পৰি যাবি তো গাইছ ফাইনেলি আমি নৈৰ ওচৰত পালোহি এইখনে নৈ এতিয়া এখন ডাঙৰ ৱাটাৰ ক্ৰচিং দুটা ৱাটাৰ ক্ৰচিং পালোঁ এতিয়া 3টা ৱাটাৰ ক্ৰচিং এইখিনি এতিয়া পাৰ হ'ব লাগিব আমি ৱাটাৰ ক্ৰচিংটো পানী নাইচোন তুমি কৈছিলা ধুনীয়া পানী হ'ব বুলি বেয়া গোন্ধাইছে চোন এইটো তাকেহে নাযাওঁ নেকি নানামো নেকি গাইছ ইপিনে নাযাওঁ বহুত গোন্ধ স্মেল ওলাই আছে এতিয়া মানে কি বুলি ক'ম ইয়াত পানী দিলে আমি গৈছোঁ অকণমানকৈ চেনেলটো খুলি লৈছোঁ বাৰু जाओ तुम लोग भी जाओ पानी में डूब मरो जाओ বুজি পাইছা না বাৰু খেলটো সামুকটো বুজি পাইছা না বাৰু এখন শ্মশানত জ্বলাবি মানুহ সো গাইছ মানে পানীটো বহুত বেয়া হৈ আছে অন্যদিনা চাফা হৈ থাকে চ' ইয়াত গা চা ধুম বুলি ভাবিছিলোঁ কিন্তু এতিয়া নুধু আৰু প্লেনটো চেঞ্জ হৈ গ'ল এতিয়া আমি যাওঁ আৰু মানে এইটো ব্লগ ইয়াতে এণ্ড কৰিম বেছি দীঘল নকৰোঁ এণ্ড লগ পাম এটা বেলেগ ব্লগত তেতিয়ালৈকে বাই বাই গাইছ